Hello everyone. আজি মই আপোনালোকক দেখাম আমাৰ farm. So আজি মানে আজি আমি এতিয়া খাইছো মেগী. So সবে খাইছো আমি এতিয়া মেগী. আমি এতিয়া খাইছো মেগী আৰু আপোনালোকক আমাৰ ফাৰ্মলৈ লৈ যাম মেগী খাই পিনি আমাৰ গাহৰি কেটা আছে কুকুৰা কেটা আছে দেখাম আমাৰ সৰু ফাৰ্ম কিয় তেনেকুৱা খাতে কিয় তেনেকুৱা খা গাইছে ভিডিঅ'টো খাই হলে কো ৰখি আছে আকৌ 12টা বজাৰ পিছত হেৰি গুচি যোৱাৰ পিছত তো চাহ দিবলৈ যাবি নি যা ऊपर से मेरी हाथ बाल আছে বাইলি না ফোন के बात গাইস আমি ওলাইছো আমি নহয় বা ওলাইছে বাইলি বসন্তি লৈ যাম এতিয়া 12টা বাজিলে কোনে যায় বা 12টা বজাত বাইলে কিন্তু আমাৰ মাজনী নুশুনে ভৰ দুপৰীয়া বিচটো মোৰ ওপৰতে আছে এইটো আমাৰ প্ৰিন্সি মেগী খোৱাই খালি পেটটো চিকুট মাৰি মেগী কিমান আনিছিলে কৈ দিয়া মেগী গোটেই এক বান্ডিল আনি লৈছে এতিয়া যেতিয়া অকল মেগীয়ে খাই থাকে আনি লৈছে বোলে নিজে দিছে অৰ্ডাৰ তাই কিমান টকা দিবলৈ আছে এতিয়া বা বৰ্তাহঁতৰ নি নহয় চাগে এইটো আমাৰ ঘৰ নেকি এইকেইটাহে আমাৰ ঘৰ নেকি টানি ইয়াৰ পৰা চিলিঙি যাব সেই ভিতৰতে চিলিঙিটো আছে আমাৰ পৰা বাৰীত কাম লাগি আছে পুৰা কাম আৰু এনেকুৱা ৰ'দ দিছে অথনিৰ পৰা ৰ'দটো নাই এতিয়া ক'পানো ৰ'দটো ওলালে এইটো কাম লাগি আছে এতিয়া মায়ে তেওঁলোকক চাহ দিছে দেই বৰক মই আপোনালোকক দেখাম আমাৰ হাঁহকেইটা মোৰ মৰমৰ হাঁহকেইটা হাঁহ বিকি মেলি আজৰি এইকেইটাই আছে সেইটো চব বগাটো আমি কোচত লৈ লৈ কিমান ল'লোঁ আকৌ অকণমান থাকোঁতে বগাটো এতিয়া ডাঙৰ হৈ গ'ল নাই বেছিকেইটা বিকিলে কুকুৰাবোৰ ভিতৰত আছে এতিয়া উলিয়াই নিদিয়ে এনেকুৱা উৎপাত নহয় সিহঁতৰ কুকুৰাকেইটা মানে অতি উৎপাত সিহঁতক উলিয়াই দিলে গোটেই সিহঁতি অৱস্থা বেয়া কৰি দিয়ে তাৰপৰা আমাৰ গাহৰিকেইটা বিন্দাছ খানা খাই এতিয়া শুই আছে সেইকেইটা ইয়াত 4টা শুই আছে গোটেইকেইটা আৰু ইয়াত এটা সেইটো শুই আছে শুই থাক তহঁতি শুই আছে পুৰা শুই থাক দেই হাঁহকেইটা দিছে নাই কুকুৰা একদম পুৰা দাগ দি আছে ইয়াৰ ভিতৰত কুকুৰা আছে কিন্তু মানে কুকুৰাখিনি এতিয়া তলা মাৰি থোৱা আছে সিহঁতক সোমাই নাযাওঁ এতিয়া টু মাছ গৰম ইয়াত গাহৰি দানা বনোৱা আছে গাহৰি দানা আছে এইফালে গোটেই ৰোৱা এইবোৰ ৰুই থৈছে আনকালে হাঁহ তাত মেলি দিয়ে এতিয়া মানে গোটেই ৰোৱা আৰু হাঁহকেইটা আজিকালি নিচিনা কিমান ধুনীয়া লথপা হৈ আছে আমাৰ ধুনীয়া হাঁহকেইটা কুকুৰাখিনিক পিছতে ৰাখোঁ আহিলা সেইকেইটা গৰু আমাৰ বৰ্তাহঁতৰ ইয়াত মেলি থৈছে কি ধুনীয়া হৈ আছে মজা লাগিছে আজি আছে লক্ষ্মী পূজা আৰু আজি ষ্টাৰ্ট কৰিছোঁ মই কাৰণ বাৰ ৰেডি হৈ আছে কাৰণ সন্ধিয়া হ'লেই মই আজি ৰেডি নাই হোৱা কাৰণ মই আজি চাকি যাব নোৱাৰোঁ যিহেতু সেইটো কাৰণে আৰু বাৰ ৰেডি কৰি থৈ দিছে চব মই আপোনালোকক দেখাই আছোঁ অ'কে চব কিবা ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে আৰু এইফালে চব ৰংগলীও বনাই থৈ দিছে ধুনীয়াকৈ আৰু মই দেখাইছোঁ বাই কি কৰি আছোঁ ৱেইট এইফালে মায়ে ৰখা যদি কৈছে আৰু এইখিনি হৈছে বা ফাৰ্ষ্টটো জ্বলাই লওঁ নজ্বলিছে
Hi guys, so happy Laxmi Puja. আমি এটা ৰেডি হৈ গলো মই চাদৰ মেখেলা পিন্ধিছো আৰু বহুত বেয়াকে পিন্ধিছো আৰু প্ৰসাদৰ ৰেডি অলৰেডি মায়ে কৰি আছে মই ৰংগলী বনালো ৰংগলী দেখালিনে দেখালো ৰংগলী মানে একদম লৰালৰিকে লাষ্ট মোমেন্টত বনাইছো সো ইমান ধুনীয়া নহা হলো চেন্টেন বনালো আৰু ভাল লাগে লক্ষ্মী পূজাত ৰংগলী বনালে সো এতিয়া প্ৰসাদৰ তৈয়াৰী হৈ আছে সব কুছ আৰু আমি আজি তিনজনী সো অলপ হেমহেমিয়াকে হৈ আছে হলো ভালকে কৰিবলৈ আমি চেষ্টা কৰি আছো চলতে লক্ষ্মী পূজা গান এটা লগাইলে ভাল হয় এতিয়া লক্ষ্মী পূজা অলপ আছে পূজা কৰিব মই দেখাম আপোনালোকক চাওক অ'কে লগাই সেইটো লগালে বেছি ভাল কওক কি সেইটো কৈছে নেকি ৰাস্তা কৰা আকৌ কৰি থাকে এয়া ইমান ধুনীয়া চাকি আছে আমাৰ ঘৰত এবাৰ মায়ে লৈ আহিছিলে পুৰি পা পুৰি জ্বলাম কি হেৰি লগাব লাগে মাজত সৰু সৰু কপাহটো পাই যে মাজত জ্বলাটো এইডোখন মাজত জ্বলা সেই সেনেকৈ জ্বলাব নালাগে এইডোখৰ আছে সেইটো জ্বলা সেইটোৱে জ্বলাই এইটো টেঙা অকণমান জ্বলাখনত হেৰি ইয়াত সজাই থ'ব লাগিছে কেনেকৈ নিপিন্ধালে কি চাকিখিনি আকৌ কাগজকে লৈ যাম জ্বলাই নাপালে এয়া আমাৰ পিঞ্চে অলপ বেয়া কৰি দিলে আমাৰ বাহিৰতো আমাৰ চাকি জ্বলাই থৈ দিছে মই দেখাইছোঁ আজি মনটো অকণমান দেখাইছোঁ ইমান ধুনীয়া গোল মটৰ হৈ আছে 1 hour later. হেল্ল' গাইজ চ' আমাৰ পূজা শেষ হৈ গ'ল মানে পূজা কৰি মেলি আজৰি হ'লোঁ শৰাই ভঙা নাই কিন্তু এই ধুনীয়াকৈ পূজা কৰিলেও ভাল লাগিছে এতিয়া চ' এজনী আকৌ কাপোৰ পিন্ধিবলৈ ওলাইছে আকৌ কি পিন্ধ ইমান চকুতে কি পিন্ধা তই হাফ পেণ্টটো সলাই কথাবোৰ ইমানেই লাহে লাহে কয় নহয় তাই মানে তাৰ কথা শুনি আমিয়ে বৰ খাই যাওঁ আপোনালোকতো বৰ নাখায় কি হ'ব মানে চ' পূজা কৰি মেলি আজৰি আমাৰ পিঞ্চ এই পিঞ্চ দেখাই দিয়া চেনে দেখুওৱা পূজা ফুট পিঞ্চকো দি দিলোঁ খলকলিটো এয়া পূজা কৰিলোঁ এইফালে চাকি তাকি জ্বলাই আজৰি এতিয়াহে ভাল লাগিছে এতিয়া মানে আহিছে যে পূজা লাগিছে এয়া সকলো নিয়ম চম শৰাই ভঙা নাই শৰাই অলপ দেৰিকৈ ভাঙিব লাগিব চ' এতিয়া একেবাৰে আপোনালোকক আমাৰ পিঞ্চে যে আজি কিনো হৈছে তাৰ পিছ নেৰা হ'ল মানে সি 1 ছেকেণ্ড ৰখি পিছ নাই এৰা হা কি মোৰ নি এইখিনি তাৰপিছত দেৱালী হ'লেতো তাৰ কি ৰূপ মানে সি মানে 1 ছেকেণ্ড কি কয় এৰিব নোৱাৰি এতিয়া শংখ বজাইছে ন আমাৰ আণ্টিহঁতৰ ঘৰত তো শংখ মাত শুনিয়ে সি মানে উৎপাত লগাই আছে এতিয়াহে ভাল লাগিছে এনেকুৱা পানী বেয়া লাগি আছিলে নহয় অ' মাই গড চ' আপোনালোকক অলপ দেৰিকৈ লগ পাম আৰু আজি আমি লক্ষ্মী পূজাৰ স্পেচিয়েল পুৰি ঘুগুনি খাম চ' সেয়া লগ পাম তেতিয়া এতিয়া বাই কাপোৰ সলাই লওঁ এতিয়া আমাৰ আণ্টিহঁতৰ ঘৰত চাহ খাবলৈ মাতিছে চাহ খাবলৈ যাব লাগিব চ' কাপোৰ সলাই লওঁ চ' এয়া আমাৰ এতিয়া লক্ষ্মী পূজাৰ প্ৰসাদ আহি গ'ল এয়া পায়স আৰু ইমান টেষ্টি ক্ষীৰ নহয় আমাৰ ওচৰৰ মাই গড মোক দেখা আমাৰ ওচৰৰ বৰমা এগৰাকীয়ে মানে লাগে মানে গাখীৰৰ গোন্ধা পাইছে যে সেইটো কাৰণে আৰু ইমান টেষ্টিকৈ পায়স বনাই নহয় মানে কেনেকৈ বনাই নাজানো বহুত টেষ্টি লাগে খালি মিঠাও বহুত হয় কিন্তু খাবলৈও বহুত টেষ্টি লাগে এনেই মই ক্ষীৰ ইমান এটা নাখাওঁ কিন্তু বনাই দিয়া ক্ষীৰ খাই মোৰ ভাল লাগে লগতে চুজি আধা খালোঁ ইয়াৰ নাৰিকল প্ৰসাদ চ' ইয়াৰ প্ৰসাদ খাওঁ এতিয়া আজিৰ দিনটোত যে আগতে আমি কেম্পত থাকিলে কেনেকুৱা মানুহ হয় নহয় মানে প্ৰসাদ কিমান হয় মানে গোটেই ডাইনিংখন এনেকৈ ভৰ্তি হৈ যায় আমাৰো এটা এগাল ডলা তেনেকৈ হেৰি মানে কেনেকুৱা হয় কেছটো থাকিব চ' কেনেকুৱা হয় আমাৰ মানে গোটেই কেম্পাছৰ ভিতৰত আমাৰ গোটেই কলনি হয় গোটেই কলনিখনত প্ৰত্যেক ঘৰতে দিয়ে মানে তো গোটেই ডাইনিংখন ভৰি থাকে প্ৰসাদে মানে চ' প্ৰসাদ মজা লাগে সেইকেইটা দি এতিয়া বাৰু নাই তেনেকুৱা বাট হ'লেও ভালেই লাগিছে বাৰু মালে থ চুজি অকণ দি দে পায়স দিব নালাগে বহুত মিঠা মোৰ পায়সখিনি ইমান টেষ্টি নহয় কি ক'ম মানে মই লক্ষ্মী পূজাত মিঠা দিব লাগে দেখোন নাৰিকলখিনি ইয়াত দি দিওঁ নিমখ শুকা হ'ল
প্ৰসাদখিনিৰ কাৰণে নিমখ চোকা কথা আৰু আমাৰ মানে লক্ষী পূজা আমি পায়স নিদিওঁ আমাৰ অকল প্ৰসাদ নহ'লে আমাৰ চিৰা মিঠা চেনি দি পিনি দিয়ে কিন্তু আমাৰ আজি সেয়া নিদিলে আমাৰ ডাইৰেক্ট প্ৰসাদ আমাৰতো নামঘৰত আজি দিনতে নিয়ম কৰি গ'ল আমি ৰাতি কৰিছোঁ আমি ৰাতিয়ে কম জানো মাহে জানিব গৈ চাগে নাই শুনা মামা ভাল লাগিছে হেল্ল' এভৰিৱান এতিয়া পূজা শেষ চ' আমি আন্টিহঁতৰ ঘৰত চাহ খাই আহিলোঁ খাই পিনি এতিয়া আমাৰ ঘৰত বনি আছে পুৰি লুচি ভাজি খাব লাগিব আজি যিহেতু লক্ষী পূজা আমাৰ লক্ষী পূজাত আমি ৰুটিয়ে খাওঁ কিন্তু আজি লুচি বনাইছোঁ মানে পুৰি আৰু এয়া ঘুগুনি আৰু মই পুৰি আছোঁ আৰু এইফালে এখেতে ক'ত গ'ল ইয়ে তো এখেতে বেলি আছে মায়ে ঘুগুনি বনালে আৰু মায়ে ষ্ট্ৰিক্টলি কৈছে যে তেওঁ নবনায় চ' আমি দায়িত্বটো পালোঁ কাৰণ আজি দিনটো মানুহ নামঘৰ গৈছিলে তো তেওঁ ভাগৰ লাগিছে চ' আমি বনাই আছোঁ এইফালে পুৰি এটা দুটামান ফুলা দুটামান চেপেটা লগা কিন্তু কেৰাহী কৰি দেন ইয়াৰ পৰা চলি আছে এয়া পুৰি বনি আছে পুৰি বনাই হৈ গ'ল বেলি হৈ গ'ল পুৰিলে হ'ব লক্ষী পূজা একদম মস্তিছে চলি আছে আৰু আজি পুৰা খালোঁ আন্টিহঁতৰ ঘৰত গৈ পিনি খিচিৰি হৈ আছে পায়স খালোঁ দহি বৰা খালোঁ মাই গড ঢেৰ খালোঁ মানে পেট ফূৰ্তি হৈ আছে এতিয়া ডিনাৰ নকৰিলেও আমাৰ চলি যাব কিন্তু হ'লেও পুৰি বনাবলৈ যিহেতু মায়ে যাওঁতেই চব প্ৰিপেয়াৰ কৰি থৈ গ'ল তো খানা বনানা পাৰেগা চ' একেবাৰে এতিয়া খাম আৰু তাকে একদম এতিয়া ঘৰুৱা ড্ৰেছতো আহি গ'ল একদম প্ৰিন্সি আমাৰ একদম ধুনীয়াকৈ মস্তি মাৰি হৈ লৈছে ইও আমাৰ লগত গ'ল আন্টিহঁতৰ লগত ঘৰত মানে কি পূজা খাবলৈ আমি হৈ আছে আমাৰ গোটেইটো আগতে গোটেইটো পূজাই হৈ আছে আমাৰ পিঞ্চিটি আমাৰ পূজাই এইটো পূজাই ফুট লৈ আছে একদম চংগলি পংগলিটো ঐ চংগলি পংগলি একেবাৰে এতিয়া পুৰি বনাই মেলি আপোনালোকক পাই আছোঁ দেই হেল্ল' চ' আজি ভিডিঅ'টো গাইজ ইমানতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে বাকী আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক চ' বাই